Hi, hello, namaskar. Welcome back to my YouTube channel. So friends, বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ' মানে আপোনালোকক স্বাগতম জনালোঁ। তো আজি ভিডিঅ'ত ইমান মানে ভাল কণ্টেণ্ট দিব পাৰোঁ নে নোৱাৰোঁ চাওঁ মই বিচাৰি আছোঁ যে ভাল কণ্টেণ্ট দিব মানে ভাল কণ্টেণ্ট নাপাওঁ মেইন প্ৰব্লেম এইটোৱে সেইকাৰণে মোৰ ভিডিঅ' দিলে অলপ লেট হয়। তো বহুত দিন মূৰে ভিডিঅ' আহিব মানে অলপ চলপ কামো থাকে ন সেইকাৰণে ভিডিঅ' দিব নোৱাৰোঁ মানে সদায়তো দিব নোৱাৰিয়ে তো মানে মোৰ বহুত দিন দেৰি হৈ যায়। তো আজি অলপমান কণ্টেণ্ট এটা পাইছোঁ সেইটো কণ্টেণ্টৰ ওপৰতে ভিডিঅ' বনাম তো চাই থাকক শেষলৈকে। তো আজি আমি ৱাৰলেছ মানে আমি কেইটামান ফ্ৰেণ্ডছ মিলি পিনে ভাবিছোঁ আজি ছানডে আছে মানে চবৰে স্কুল কলেজ যিয়ে থাকে চব বন্ধ আৰু কাৰোবাৰ যদি অফিচো থাকে সেইটোও বন্ধ। তো আমি চবে মিলি কাম মানে অলপমান ঘূৰিব যাম। তো আমি যোন চাইডে থাকোঁ সিপিনে অলপমান পাহাৰ চাইড এৰিয়া আছে তো সেই পাহাৰ চাইডৰ এৰিয়াত আমি অলপ ঘূৰিব যাম। আমি ৰাস্তা গম নাপাওঁ বেলেগে গম পায় এয়া চাওক ইয়াক কি ক'ম ইয়াৰ লগত ঘূৰিব যাওঁ না পাপ বুলি কথা এনি টাইম ফোনত বিজি এনি টাইম ফোনত বিজি আৰু এয়া আৰু এটা ব্লগাৰ ভিডিঅ' চিডিঅ' বনাই আছে মানে বহুত ডাঙৰ চেলিব্ৰিটি হয় গাইজ বহুত ডাঙৰ চেলিব্ৰিটি আৰু ইপিনে এটা আহি আছে। তো আশা কৰিছোঁ আপোনালোকৰ আজি ভিডিঅ'টো বহুত ভাল লাগিব। ভিডিঅ' বনাই আছিলে মানে এই ভিডিঅ' বনাই আছে ভিডিঅ' পৰা খাৰাপ বেয়া ভিডিঅ' আমাৰ আহি গ'ল আৰু এটা আবার কি ক'ম আহি গ'ল। চ' মানে কি হৈছে আমি মানে মাৰপিট ইয়াত আহি পিনে এছামিছ হয় এইটো এছামিছত আকৌ ব্লগ মে যায়গা এই ভিডিঅ' ব্লগত যাব এই ভিডিঅ'টো মানে কি হৈছে আমি মানে যোনটো ৰাস্তাদি যাই আছোঁ সেইটো ৰাস্তা চিনি নাপাওঁ মানে যোনটো লোকেশ্যন আমি যাই আছোঁ সেইটো লোকেশ্যন আগতে গৈছোঁ আমি বহুতবাৰ গৈছোঁ বা যোনটো ৰাস্তাদি যাই আছোঁ সেইটো ৰাস্তা আমি চিনি নাপাওঁ। তো বেলেগ এটা মানে বেলেগ এটা ফ্ৰেণ্ডছে লৈ যাব তো তাৰ ভিডিঅ'তে মানে তাৰ লগে মই বল তই লৈ গ'লে মই এই ওপৰত যাই পাম সেই ওপৰত নালাগে তোৰ লগত মই নাযাওঁ। তো মানে আমাৰ ইয়াতে এটা লোকেল ডন মানে আমাৰ পেটলা মোৰটো ভাই আছে তো মোটা ভাই আমাক লৈ যাব তো মজাকৈ চাম লোকেশ্যনটো মানে সেইটো লোকেশ্যনে বাট ৰাস্তাটো ইউনিক ৰাস্তা হ'ব বেলেগ ৰাস্তা হ'ব তো সেইটো ৰাস্তাতে যাম। আজি প্ৰশ্ন তুমি কিনছো মানে দিছো গাইজ তাৰমানে ই কি কৰি আছে খোজকাঢ়ি নহয় গাড়ীৰে যোৱা মানে মাথা মাৰি আছে। আপোনাৰ নিজে চাওক এই ৰাস্তা দি কোনটো গাড়ী যাব আছে নেকি সেইটো আগত ইয়াৰ গাড়ীটো নাই মানে ইমান সৰু ৰাস্তা দি আৰু যোনটো জেগাত যাই আছোঁ তাতে খোজকাঢ়ি উঠিব প্ৰব্লেম হয় তো সি গাড়ী লৈ যাব বাহ শ্বেৰ হে তো মানে কি হ'ল এইটো ৰাস্তা যোনটো ৰাস্তাদি যাই আছোঁ বহুত দিন মানে বছৰ মূৰত আহিছোঁ কমচে কম মোৰ 2-3 বছৰ হৈ গ'ল এইটো ৰাস্তাত নহয় মানে ইয়াতে আগত এটা বেষ্ট ফ্ৰেণ্ড আছিলে তো তাৰ ঘৰত আগত আহিছিলোঁ বা তেতিয়া মাজে মানে লগ কমি গ'ল এতিয়া মানে বেষ্ট ফ্ৰেণ্ডটো মানে আগৰ নিচিনা ফ্ৰেণ্ড নাই এইটো ফ্ৰেণ্ড আছোঁ বাট আগৰ নিচিনা ক্ল'জ ফ্ৰেণ্ড নাই তো সেইবাবে ইয়াতে অহা নহয়। কি হ'ল জোতা কিয় খুলিছিলি জোতা কিয় খুলি আছা তো মানে বহুত দিন মূৰত ৰাস্তাটো চাওক নাই এইখিনি মানে টিকুটমান ৰাস্তা ইয়াতে গাড়ী আহে আৰু এইপিনে চব ঘৰে আছে এইবিলাক গাড়ী আহে এই টিকুটমান ৰাস্তা দি আৰু ইয়াতে কি ক'ম এনি টাইম ফোনত বিজি। আমি যাৰ লগত যাই আছোঁ এয়া আমাৰ মোটা ভাই পুৰা মোটা চোটা ভাই তো তাৰ লগতে আমি যাই আছোঁ। তো দেখা পাব কেনেকৈ ৰাস্তা দি যাই আছোঁ আগত ৰাস্তা বন্ধ ৰোড ক্ল'জ আছে মানে নতুনকৈ ৰোড বনাই আছে পুৰা ডেঞ্জাৰাছ ৰোড দি যাম আজি দেখা পাব আপোনালোকে যা এইখান দিয়ে আমরা আগেও গেছিলাম গাইজ এতিয়া ৰোড কি ক'লো পুৰা এডভেঞ্চাৰ হ'ব পুৰা মানে মেইন মেছেজ ৱাইজ যদি আপোনালোকে যদি দেখা পাইছে তাতে দেখা পাইছে আপোনালোকে এনেকুৱা তো এইবিলাক ৰাস্তাতে যাই আছোঁ আজি আমি চাইডো ব্লগাৰ যা ৰে চাইডো পিন্ধি লাহে যাই আছোঁ মানে চাইলেঞ্চলি মানুহৰ ঘৰে চৰে যাই আছোঁ তো ইমান হাল্লা চাল্লা নকৰোঁ চুপচাপ যাম আপোনালোকৰ লাহে ভইচটো দিম আপুনি যদি শুনা পাইছে ভালে মানুহ দৌৰাবই
চুপচাপ যাই আছোঁ ৰ'ব মানুহে দৌৰাব মানুহৰ ঘৰে চৰে পিছফালে আহিছোঁ আমি কি ক'ম কোন পিন্ধি লৈ আহিল এয়া সিপিন্ধি আহিলোঁ শ্বৰ্টকাট আছিল বাট ইমান ঘূৰাই পিনে আনিল মানে ৰোড মানে ৰাস্তাটো ই পকী কৰি আছে তো সেইবাবে অকণমান প্ৰব্লেম হৈছে পকী মানে ए जो भी है तुम लोग का जैसे हिंदी में हम बात नहीं करता है तो দেখা পাইছে ইয়াতে পুৰা মানে এডভেঞ্চাৰ টাইপ পুৰা এয়া চাব সি কেনেকৈ আহিব কেনেকৈ এডভেঞ্চাৰ আমাৰ হা এই মিলো যিটো দেখা পাওক আপোনালোকে কোনখিনি জেগাত আছোঁ অ' গাইছ মানে এইটো জেগাত এবাৰ আহিছিলোঁ লাইফত ফাৰ্ষ্ট আহিছিলোঁ বাট যেতিয়া লাইফত যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলোঁ তেতিয়া ব্লগ চগ বনোৱা নাছিলোঁ তো এইবাৰ ছেকেণ্ড টাইম হ'ল বডি মূৰত আহিলোঁ ইয়াতে আগত ই ক্ৰিকেট খেলিছিলোঁ চব লগে মিলি বাঘ শ্বেৰ এই তাতে আছে বাঘ বেংগল টাইগাৰ এই তোৰে ভাইটি কুত্তা তোৰে ভাইটি মানে মানে কি ক'ম এতিয়া মানে বহুত মানে আন্ধাৰ টাইপ হৈ গৈছে মানে আপোনালোকৰ ফিলিংটো এনেকুৱা আহিব নহয় যেনেকৈ আপোনালোকে এমাজন জংঘলত যদি গৈ পোৱা নাই চেগুনবাৰী পাহাৰত আহক বিদ্যা কৈছোঁ আপোনালোকে এমাজন জংঘলৰ ফিলিং পাই যাব এনেকুৱা মজ্জা জেগা আৰু কি মানে কি ক'ম পুৰা এডভেঞ্চাৰ টাইপ হ'ব লাগে আপোনালোকে যদি ঘৰত বহি যদি ব'ৰ হৈছে অকণমান এডভেঞ্চাৰ কৰিব আহি যাওক ইপিন্ধি মজা জেগা হয় अगर नहीं हुआ तो अगर नहीं हुआ तो तो कोई बात नहीं लाइक कर नहीं हुआ तो डिसलाइक करना अगर हो गया तो सब्सक्राइब हो गया तो सब्सक्राइब नहीं हुआ तो लाइक सुनो 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 মানে ইয়াত ইমান বছৰ ধৰি আছোঁ বাট এইটো লোকেশ্যনত লাইফত ফাৰ্ষ্ট টাইম মিছা কথা কৈছে না সঁচা ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট টাইম তো নাজানো আমি কোনটো ৰাস্তা দি আমাক কোনটো ৰাস্তা দি কেনেকৈ লৈ যাব এই ইয়ে মোটা ভাই এজনে চ' গাইজ কোন মানে চাওক কেনেকৈ কোনটো ৰাস্তা দি লৈ যাই আছে লাইফত ফাৰ্ষ্ট টাইম আৰু এনেকুৱা ভাগৰ লাগিছে ন গাইজ কি ক'ম বিদ্যা কৈছোঁ পুৰা বহুত ভাগৰ লাগিছে মানে পাহাৰত উঠাৰ অভ্যাসটো কমি গৈছে মাজে মাজে নুঠো এতিয়া আৰু আগৰ যে পাহাৰত নুঠোঁ আৰু গৰম লাগে আৰু মোৰ এটা স্কিন প্ৰব্লেম আছে তো গৰমৰ মানে যিমান গৰম লাগে তো স্কিন প্ৰব্লেম বহুত খোজায় সেইটো প্ৰব্লেম অলপ বাট এডভেঞ্চাৰটো মজা হৈ আছে কি ক'ম মই লোকেশ্যন দি দিম লাগিলে আপোনালোকে যদি আহে এডভেঞ্চাৰ কৰিব আহিব তো মানে কি হ'ল ব্লগ বনাই আছিলোঁ তো এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে মানে ভাবি আছোঁ কিবা আৰু উল্টা বস্তু কিবা কৰি আছোঁ বাট একো নহয় আমি ব্লগে কৰি আছোঁ তো আণ্টিটোক কৈ দিলোঁ যে নাই আমি বেলেগ একো কৰা নাই আমি ব্লগিং কৰি আছোঁ তো এটা চিম্পল চাই ভিডিঅ' বনাই আছোঁ মানে কিছুমান ভয় লাগে ন ধৰক মানে কিছুমানে ভয় লাগে এয়া ভিডিঅ' চিডিঅ' কৰিলে কিছুমানে ভাবে আৰু আগৰ দিনৰ মানুহে কিছুমান ভাবে কি না কি কৰি আছে তো বেলেগ একো কৰা নাই ব্লগে কৰি আছোঁ আমি গাইছ আপোনালোক এটা মজাদাৰ বস্তু দেখাম মানে আপোনালোকে এই পাহাৰত আগতে ভয় খাব চ' চাওক কি হয় বাঘ থাকে ইয়াতে বাঘ আহে ৰাতি এইবিলাক চব কণ্টেণ্টৰ কাৰণে কৈ আছে এইবিলাক চব কণ্টেণ্ট নেকি কণ্টেণ্ট নহয় ভাই সঁচাকৈ বাঘ আহে বাঘৰ নিচানো আছে ইয়াতে চাওক দেখা পাইছে আপোনালোকে এনাৰ্জি নোহোৱা হৈ গৈছে মানে এনেকুৱা প্ৰব্লেম হৈ আছে তোমাৰ আজি মেইন লাজত নহয় ভাই মেইন কথা বহুত ভাগৰ লাগিছে তোমাৰ আজি মানে বিশেষকৈ আজি মেইন কণ্টেণ্ট মোৰো আজি মানে কি কৈ আছিলোঁ মানে আজি মেইন কণ্টেণ্টটো হ'ল এডভেঞ্চাৰ কাৰণে বেষ্ট জেগা আপোনালোকৰ এৰিয়াতে মানে এডভেঞ্চাৰ কৰাৰ কাৰণে আপোনালোকৰ মাউণ্ট এভাৰেষ্ট যাব দৰকাৰ নাই হিমালয়ত যাব দৰকাৰ নাই নিজৰ এৰিয়াতে ভাল এটা লোকেশ্যন পাহাৰীয়া চাইড এটা যাওক পুৰা এডভেঞ্চাৰ ফুল অন কৰক মজা লাগি যাব গম পোৱা নাই ভালদৰে আৰু কি ক'ম এইকেইটাতো ফ্ৰেছ থকাতকৈ নথকাই ভাল আৰু ই ব্লগাৰ কি ক'ম সিটো ফেমাছ ব্লগাৰ আমাক কনচা পাত্তা দিয়ে আৰু বাবা তুমি যোনবিলাক দেখা আছা এইবিলাক ইউটিউবত যাব বাবা এইবিলাক ইউটিউবত যাব তুমি যিমানে কোৱা বেয়া কথা ইউটিউবত যাব চলতা হে না বহুত ডাঙৰ ইউটিউবাৰ বহুত ডাঙৰ ইউটিউবাৰ
মই ভাল গিলি কৈছো তোমালোক মই দি দিম দি দিবি চলতা একো প্ৰব্লেম দিকে নাই নাই হ'ব প্ৰব্লেম নাই এইবিলাক ন কি ক'ম ফ্ৰেণ্ডছৰ নামত ঠাপ্পা মানে বুজিয়ে পায় আপোনালোকে ঠাপ্পা এ जो भी है मुझे इतना आता नहीं है কি ক'ম ইয়াক মানে কৈ কৈ আমি ভাগৰি গৈছো ফোনত বিজি তোৰ কিয় লাগে মই যিহতে ভিডিঅ' বনাওঁ ভিডিঅ'ত যাব ব্লগত যাব ভাই তোৰ এইবিলাক ভিডিঅ' তোতকেতো মই ভালে আছো কমচে কম তোৰ যে ইউটিউবৰ যে চেনেল যে বনাইছিলি বন্ধ হৈ গৈছে চ' ভিউ দিলোঁ আপোনালোকে ভিউ চেক কৰক চেক ইট দ্য ভিউ ইমান মজা ভিউ আমাৰ ইয়াৰ ইংলিছৰ মাষ্টাৰ নিব্বা হয় ইংলিছৰ মাষ্টাৰ হয় চব মানে আমাক চব জ্ঞান ইয়ে দিব ইয়ে হিৰো তোৰ পিনে চাগে বিয়াৰ পেণ্ডেল বনাইছে চাগে নাজানো অ' ভাই এয়া মানে পাহাৰত বহুত প্ৰব্লেম হয় পানীৰ প্ৰব্লেম তো যোনটো পাইপ দেখা পাইছে সেইটো পানীৰে সেইটো ঝৰ্ণাৰে পানী লয় আচ্ছা অকণমান ইনফৰমেশ্যন দিব লাগে ন যিহেতু মই অকণমান জানো তই নিজে নাজানো বাদ দে না মই যিমানখিনি জানো মই ইমানখিনি দিম ন সি নিজে পাহৰি গৈছে এই ব্লগ কি আৰু এইকেইটাক চাক মই আপোনালোকক ভালদৰে দেখাই আছো চ' গাইজ তাৰমানে মই আজি এটা ভিডিঅ' চাই আছিলোঁ তাতে ভিডিঅ'ত এটা শব্দ কৈছিলে বহুত হাঁহি লাগছে ফাইনেল লাগছে তো ব্লগত কৈছিলে ই কুমৰুক চুডুং নাজানো কি লেংগুৱেজ হয় বাট লেংগুৱেজটো ভাল লাগিছে শুনি পিনে সেইকাৰণে মই অলপমান ট্ৰাই কৰোঁ লেংগুৱেজটো মই জানো কি জানা মানে অ' কুমৰুক চুডুং মানে নমস্কাৰ নেকি অঁ দে বেলেগত আৰু ইয়াতে বিয়া না বাৰ্থডে ঐ শুন ইয়াতে বিয়া না বাৰ্থডে চলি আছে খাই আহোঁ মাল খোৱা ধান্দা লাগছে মজা মানে কি ক'ম খাব পৰা যায় যাব নেকি না বাদ দিয়ক মাৰ চাহ খোৱা ধান্দা নকৰোঁ বিনাশ ব্লগ চাওক আপোনালোকে ঘৰত বহক আবেলি সময়ত চাহ লওক লগত নাস্তা লওক চাহ খাওক আৰু মোৰ ব্লগ চাওক 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 কি ভিউ হুডিটো কাৰ হয় ঐ পেটলা তই পিন্ধি ল হুডিটো পিন্ধি ল অ' শুন চা এইটো হুডিটো তোৰ কাৰণে ভাল হ'ব তোৰ কাৰণে ভাল হ'ব তই বুজি পোৱা নাই মই বুজি পাইছো চা মই হুডি পিন্ধি আছো মই পিন্ধিছো সিও পিন্ধিছে চা সিও কিবা এটা পিন্ধিছে সিও কিবা এটা পিন্ধিছে এইগিলা পানীগিলা এনে ওলাই আছে নহয় তোৰ এইটো না কামত নহ'ব এইটো লৈ ল যা ইয়েলো কালাৰ হুডি লৈ ল'বি যা চ' আপোনালোকে দেখা পাই আছে আপোনালোকৰ পৰা অফ ৰোডিং মানে অফ ৰোড হয় যদি আপোনালোকে অফ ৰোডিং কৰাৰ ইচ্ছা যদি আছে মজা জেগা হয় অফ ৰোডিঙৰ কাৰণে অফ ৰোড কৰিব পাৰিব ইয়াতে তো পূৰা ৰঙা মাটি হয় বৰষুণৰ সময়ত নাহিব বহুত বেয়াকৈ পস্তাব কাৰণ পূৰা পিছল হৈ থাকিব আৰু ইপিনে মানে চাইকেল লৈ অহাটো মানে চাইকেল বাইক যিয়ে লৈ আহক অফ ৰোডিং কাৰণে ভাল হ'ব চ' মানে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অলপমান সৰু চাই অলপমান দেখাই দিলোঁ কি কৰি আছিলোঁ মানে চানডে হয় ঘৰত অকণমান মানে অকণমান কৰিম আৰু অকণমান আগত অকণমান মানে অলপ এটা সৰু এটা ভিউ আছে মানে মজা ভিউ আছে সেইটো ভিউ দেখাম তাৰপিছত লাহেকৈ ভিডিঅ' এণ্ড কৰিম কাৰণ বেছি छोटा मोटा वीडियो बनाएगा बट नहीं आप लोग पूरा दिखाएंगे पूरा तो दिखाऊंगा तो कह रहा है थोड़ा मोड़ा छोटा मोटा बट नहीं यार नहीं मेरा मतलब कि मेरा व्यूअर्स को इतना मैं बोरिंग करना नहीं चाहूँगा মানে মোৰ ভিউৱাৰ্ছকেইটাক মই ইমান বৰিং কৰিব নোখোজোঁ তো ইমান ডাঙৰ ভিডিঅ' দিলে আপোনালোকৰো অলপ চলপ বৰিং লাগে আৰু ৰাস্তা চাওক নাই ৰাস্তা চাওক হে কেনেহেন ৰাস্তা অ' ভাই তো মানে কি আপোনালোক ফটাফট মোৰ 10K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক তেতিয়া 10K ছাবস্ক্ৰাইবাৰ হ'লে মই ভাল এটা বস্তু পাই যাম মানে 10K ছাবস্ক্ৰাইবাৰ হ'লে মই ভাল মোবাইল বা কেমেৰা এটা পাৰচেছ কৰিব পাৰিম তো আপোনালোকক ভাল কোৱালিটি দেখাব পাৰিম কষ্ট কৰিব লাগিব তাৰ কাৰণে মই জানো আপুনি তো প্লিজ ফটাফট কৰি দিয়ক যাতে মই ভাল কোৱালিটিৰ ফোন বা কেমেৰা এটা পাৰচেছ কৰিব পাৰোঁ মই ইয়াৰ ভিডিঅ' বনাই আপোনালোকে ভিউ চেক কৰক ভিউ চেক কৰক কেনেকুৱা ভিউ কি মজা মানে আমাৰ আহোঁতে লেট হৈ গ'ল আমি
সন্ধিয়া কৰি পেলালোঁ মানে গধূলি হৈ গ'ল গধূলি নহ'লে মজা ভিউ দেখাব পাৰিলোঁ আপোনালোকক ভালদৰে দেখাব পাৰিলোঁ কাৰণ আপোনালোকে গমেই পায় মোৰ ফোনৰ কোৱালিটি বহুত বেয়া তো সেইকাৰণে কৈছোঁ আপোনালোকক ফটাফট 10K ছাবস্ক্ৰাইব কৰি দিয়ক 10K ছাবস্ক্ৰাইব কৰিলে মানে মই এটা 10K নহয় 1K কৰি দিয়ক ফাৰ্ষ্ট 1K কৰক 1K কৰিলে মই ভাল ফোন বা ভাল কেমেৰা এটা পাৰচেছ কৰিব পাৰিম তো ঘৰৰ পৰা ইমান মানি চানি নিদিয়ে তো সেইটো অকণমান প্ৰব্লেম হয় বাট মই ট্ৰাই কৰি আছোঁ ভাল কোৱালিটি দিয়াৰ কাৰণে আপোনালোকক তো ফটাফট আপোনালোকে কৰি দিয়ক মোৰ 1K ছাবস্ক্ৰাইবাৰ তো আপোনালোকে ভাল কোৱালিটিৰে মোৰ ভিডিঅ' চাব পাৰিব আৰু মোৰ ভাল ভইচো পাব মানে বৰ্তমান মই অকণমান মানে যোনটো ফোন দি মই কৈছোঁ সেইটো মই ফোন বেয়া কোৱা নাই কাৰণ মোৰ লগত বহুত হেল্প কৰি আছে তো ফটাফট কৰি দিয়ক ইয়াতে চলি আছে আমাৰ থাম্বনেইলৰ ফটোশ্বুট মানে থাম্বনেইল লগাওঁ মানে মোৰতো থাম্বনেইলৰ ফালে বাকী চব হৈ গ'ল তো ইয়াত থাম্বনেইল হৈ আছে তো এই ফটো উঠাই আছে তো থাম্বনেইলৰ ফটোশ্বুট হ'ব এতিয়া তো মজাকৈ দেখা পাই আছে থাম্বনেইল বনাব তো চেককেইটা ভিউ ইমান চেক আপ মানে কি ক'ম মানে মোৰ ভাষা নাই ইমান ধুনীয়া ভিউ পূৰা আমাৰ থাম্বনেইল ফালি দিব পূৰা ল'ৰা হিৰো আৰু এইপিনে আমাৰ ফটোগ্ৰাফাৰ চ' ফ্ৰেণ্ডছ বহুত ভাগৰ লাগিছে মই পূৰা ফুল এনজয় কৰিছোঁ আৰু ইপিনে ৰাতি হৈ গৈছে তোমালোকে দেখা পাইছে আপোনালোকে পূৰা ৰাতি হৈ গৈছে ইপিনে আৰু আমাৰ গুৱাহাটীৰ ভিউ দেখা পাইছে আপোনালোকে ভিউ তোৰ কি হৈছে ঐ চাওক পূৰা কি ক'ম মোৰ ভাষা নাই আৰু তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আশা কৰোঁ আপোনালোকে ইমান দেৰি চাই আছে তো আৰে ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে তো ইমানলৈকে চাই আছে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিয়ক তো অন্য এটা ভিডিঅ'লৈ মানে লগ হ'ব অন্য এটা ভিডিঅ'ত লগ হ'ব তো আজিৰ ভিডিঅ'ত টাটা বাই বাই চিলড্ৰেন